এই আপোনাৰ যে পাইৰেচিটোৰ কথা কৈছিলে যে এই যিজন ল'ৰাই দিছে খুব কান্দি কান্দি যে কৈ আছিলে তাৰ কথা পাতিলোঁ মই ফোনত কি কৈছে তাক মই ক'লোঁ যে তুমি ভিডিঅ' এটা আপলোড কৰা য'ত তুমি কোৱা যে মই যিটো ভুল কাম কৰিলোঁ সেইটো মই কৰিব নালাগিছিলে আৰু বাকীবিলাকক সকীয়াই দিয়া যে এইটো হ'লে এনেকুৱা ধৰণৰ এটা প্ৰেছাৰ বিল্ড আপ হয় লিগেলি এনেকুৱা একশ্যন ল'ব পাৰে চ' আটাই সতৰ্ক হওক আৰু তাতে ইম'চনেলি তুমি কথাখিনি সঁচাকৈ কোৱা যে এখন ছবি কিমান লোকচান হৈ আচলতে সেই কথাটো মই কৈছোঁ তেওঁক ক'ব পাৰিলে ক্ষমা কৰি দিয়ক মোক এনেকুৱা ভুল আৰু দ্বিতীয়বাৰ নকৰোঁ মই ৰবিদাক ৰিকুৱেষ্ট কৰিছোঁ কৈ আছে ৰবি শৰ্মাই ক্ষমা কৰিব মই কৰি দিলোঁ অলৰেডি কাৰণ এটা ল'ৰাক মই ক্ৰিমিনেল সজাব নোৱাৰোঁ এইটো এটা কামৰ কাৰণে আৰু আমাৰ ব্যৱসায়িক দিশত লছ হয় আৰু চবৰে কষ্ট জড়িত হৈ থাকে যেতিয়া আমি অলপ দায়িত্বশীল হৈ চলিব লাগিব এশেকাটো চবেই পাবই লাগিব সেইটো সঁচা কথা আমি স্কুলত অংক ভুল কৰোঁতেও মাষ্টৰে আমাক কাণত ধৰাই থিয় কৰাই থৈছিলোঁ অলপ সময় তাৰ কাৰণে আমাক কণ্ডেম কৰা নাছিলে লাইফটোৰ কাৰণে কিন্তু পানিছমেণ্টটো আমি পাবই লাগিব তেওঁ পালে যিটো পাবলগীয়া আছিলে এতিয়া মই তেওঁক কেৱল মৰমেৰে কৈছোঁ যে এনেকুৱা কাম যাতে আগলৈ তেওঁ নকৰে দায়িত্বশীল হওক ইউটিউবাৰ হ'ম বুলি ভাবি ইউটিউবৰ চেনেল এটা খোলালৈকে আচলতে সীমাবদ্ধ নহয় দায়িত্ব তাতকৈ বহুত বেছি থাকে জানিবও লাগিব কোনটো কাম কৰিব লাগে কোনটো কৰিব নালাগে কাৰ প্ৰাইভেট লাইফত সোমাব নালাগে কেনেকৈ উইথ পাৰ্মিশ্যন কাম কৰিব লাগে এইখিনি তেওঁলোকে যদি বুজি পায় ভাল হ'ব এইটো এটা আটাইৰ কাৰণে উদাহৰণ হ'ব আৰু যদি কোনোবাই আকৌ যদি কৰে ইয়াৰ পাছতো নহয় ইয়াৰ পাছতো আইনী প্ৰক্ৰিয়াটো অট'মেটিকেলি হ'ব এইটো মই কৰাৰ কথা নাই ইয়াতে কাৰণ আমি অলৰেডি FIR দি থোৱা আছে এনেকুৱা ধৰণৰ বস্তু ইউটিউবত আপলোড হোৱাৰ লগে লগে আজি মানুহে ৰিপৰ্ট মাৰিছে 20-25জন মানুহে ৰিপৰ্ট মাৰিছে যে কিয় কৰিছ তাক কণ্ডেম কৰিছে আটাই তেতিয়া বুজি পাব লাগে যে ৰাইজে যেতিয়া একচেপ্ট কৰা নাই তাৰমানে ৰাইজৰো মৰম আছে এই ছবিখনৰ প্ৰতি আমাৰ এতিয়া যেনেকৈ ৰাজে ক'লে নহয় যে এখন অসমীয়া ছবি নহয় এখন অসমৰ ছবি বৰ ডাঙৰ কথা এইটো হয় নিশ্চয় এইটো আটাই ফিল কৰক দায়িত্বশীল হওক কৰিব নালাগে নিশ্চয় থেংক ইউ